ভগৱান শ্ৰীকৃষ্ণই কৈছিল, যদি জীৱনত কেতিয়াবা সুযোগ পোৱা, তোমাৰ নিজৰ স্বাৰ্থ সিদ্ধি নকৰি আনক সহায় কৰাৰ প্ৰয়াস কৰিবা। আমাৰ জীৱনত আনক ক'ব পৰাকৈ এটা গল্প থকাৰ প্ৰয়োজন, সেয়া সুখৰ নতুবা দুখৰেই হওক। কাৰোবাক সহায় কৰিবলৈ টকাৰ নহয়, এটা ভাল মনৰহে প্ৰয়োজন। আমাৰ জীৱনটো এটা জ্বলি থকা লাইটৰ দৰে, কেতিয়াবা ফিউজ যায়, কোনেও ক'বই নোৱাৰে। এলাৰ্ম ক্লকে নহয়, জীৱনৰ প্ৰতি দায়বদ্ধতাই মানুহক খোৱা পাতি এৰিবলৈ বাধ্য কৰায়। এক বৃদ্ধ দম্পতীক সোধা হ'ল, আজিকালিৰ সম্পৰ্কবোৰ ইমান সোনকালে ভাঙি যায় কিয়? আপোনালোকে 50 বছৰ কিদৰে একেলগে পাৰ কৰিলে? তেওঁলোকে খুব সুন্দৰকৈ উত্তৰ দিলে, আমি সেইটো সময়ৰ হয় যেতিয়া বস্তু ভাঙিলে পুনৰ মেৰামতি কৰি ব্যৱহাৰ কৰা হৈছিল। আজিৰ দৰে ভঙাৰ লগে লগে পেলাই দি পুনৰ নতুনকৈ কিনি অনা হোৱা নাছিল। জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়, আপুনি যাক পাইছে জীৱনৰ শেষ মুহূৰ্ত পৰ্যন্ত তেওঁক কাষত পোৱাটোহে ডাঙৰ কথা। কাৰোবাৰ উপদেশত সঠিক ৰাস্তা বিচাৰি পাব পাৰে, কিন্তু গন্তব্যস্থান নিজৰ কষ্টৰ বলতহে পোৱা যায়। সৎ হ'লেই নহ'ব, তাক প্ৰতিষ্ঠাৰ বাবে যোদ্ধাও হ'ব লাগিব। সেয়েহে ঋষিমুনিৰ এখন হাতত জলপান আৰু আন হাতে আছিল উদ্যত ত্ৰিশূল। নিজে ভালে থাকিলেহে আনকো ভালে ৰখা সম্ভৱ, সেয়ে নিজকে ভালে ৰখাটো অত্যন্ত জৰুৰী। মনত ৰাখিব, এই পৃথিৱীত কেৱল ডক্তৰ আৰু ইঞ্জিনিয়াৰেই সুখী মানুহ নহয়। জীৱনত সফলতা অৰ্জন কৰিবলৈ 90% মাৰ্কৰ প্ৰয়োজন নাই। একাগ্ৰতা, নিষ্ঠা আৰু সততাৰে যিকোনো কাম কৰক, সফলতা লাভ কৰিবই। বন্ধু-বান্ধৱীসকল, মোৰ ভিডিঅ'টি ইমানতেই শেষ কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।